তো গাইস আজি আমি কঁঠালৰ চব্জি খাম সবকে দেখিছো কঁঠালৰ চব্জি বনাই বনাই খাই আছে তো আমিও এতিয়া কঁঠাল চব্জি খাম বুলি কঁঠাল এটা বহুত কষ্ট কৰি আমাৰ এমে পাৰি দিলে তাৰপিছত এতিয়া আমি জুজি মেলি কাটিব লৈছো মানে ওচৰত মাহীও আছে ময়ো আছো তো এয়া বঠিখন ইমান ধাৰ নাই সেই কাৰণে বহুত কষ্ট কৰিবলগীয়া হৈ আছে কঁঠাল খাই মজা লাগিলে কি হ'ব বনাবলৈ মানে বহুত আমনি লাগে মানে বহুত কষ্ট আছে আৰু চপা তপা কৰিবলৈ তো ইয়া পানী লৈ লৈছো মই প্ৰথমতে বহাই কিনে লৈছো বঠিখন তাৰপিছত হাতত দাঙি লৈছো আৰু এফালে কি কৰিলো খৰধৰকে টিপলৰ পানী লৈ ললো মই ভাবিছিলো ফিল্টাৰৰ পানী অলপ ল'ম বুলি তো প্ৰথমবাৰ টিপলৰ পানী লৈছো পিছত ফিল্টাৰ পানী লৈ কিনে ভালকে ধুব লাগিব তো ইয়া সৰু সৰু কৰি চপা কৰি লৈ আছো তো কটাৰীখন যোনটো লৈ আছো সেইখন ইমান চোকা নহয় তাৰপিছত মাহীয়ে মানে অলপ চোকা কটাৰী এটা আনিবলৈ গ'ল একেবাৰে ঘাম চাম ওলাই ঠিক হৈ গৈছে মানে বহুত টাইট আছে কঁঠালটো তো এইটো কঁঠাল মানে পকিলে ভাল নহয় আৰু এনেকুৱা হ'লে চব্জি খোৱা যায় আৰু পকিলে পচিয়ে যায় প্ৰায়ভাগ তো এইটোও ইমান সোৱাদ নহ'ব চব্জি খাবলৈ তেতিয়াও আৰু কঁঠাল খাওঁ খাওঁ লাগিছে সেইকাৰণে পাৰি মেলি আনিলোঁ দুইটাৰ পৰা এটা বনাম তাৰপিছত এইফালে মাহীও কাটি আছে মোৰ কাম কৰা দেখি মাহীয়ে আমনি পাইছে মানে বহুত দেৰি লাগিছে যে কাটিবলৈ সেইকাৰণে মাহী আৰু মই দুইটাই লাগি কাটিলোঁ আজি মজাকে খোৱা হ'ব আৰু